আজি এটা নতুন ব্লগৰ সৈতে মই ৰফিকুল ইছলাম চাই থাকক আপোনালোকে ৰফি ব্লগ আৰু ইউটিউব চেনেল ৰফি ৰাহুল আৰু ৰফি অফিচিয়েল। তো মই এতিয়া আছোঁ মোৰ ঘৰত। মই এতিয়া গৈ আছোঁ বাইহাটা মোৰ ক্লাষ্টাৰত। এতিয়া আছোঁ বালাগাঁও বজাৰত, মানে মোৰ ঘৰটো বজাৰতে হয় আৰু এইখন মোৰ ঘৰৰ দোকানেই হয়। আৰু এইটো হ'ল বালাগাঁও বজাৰ। যিজনে বালাগাঁও বজাৰত আহিছে সিজনে চিনি পাব এইটো বালাগাঁও বজাৰ। মই মানে বৰষুণৰ দিন সেইকাৰণে লাইন গাড়ীত যাম। তো এতিয়া মই বালাগাঁও বজাৰৰ মাজমজিয়াত আছোঁ আৰু গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ। মানে এইটো বালাগাঁও বজাৰ হয়, বিল্ডিং চিল্ডিং এইবিলাক হৈ আছে নতুন। আৰু মই গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ী আহিলে মই লাইন বাছত গৈ আছোঁ। তাৰমানে বৰষুণৰ দিন, কিনকিনা বৰষুণৰ দিন বাইক লৈ যাব নোৱাৰোঁ, সেনেকৈ লাইন বাছত গৈ আছোঁ। চাওক আপুনি। পান তামোলৰ গাড়ীবিলাক জানে, ইয়াতে গোডাউন আছে, মাল বিক্রয় তাতে আহিছে। গাড়ীৰ স্পীড চাই হ'ব পাৰে এইটো। হয়, এইটো আহি বাইহাটা নামিলোঁ। নামি কেনে বৰষুণটো সেইকাৰণে বেলেগ আৰু এটা গাড়ীত উঠিলোঁ, বেজৰালৈকে যাওঁ কাৰণে। বেজৰাৰ পৰা আকৌ মই ক্লাষ্টাৰত যাম বেলেগ এটা গাড়ী। বাৰিছ আহি আছে, বৰষুণ পৰি আছিল। তাৰমানে বৰষুণৰ কাৰণে আমি ভাবিলোঁ যে আজি নাযাওঁ। তো এতিয়া বৰষুণ অলপ কমিছে। এতিয়া আকৌ আমি বাৰডালালৈ গৈ আছোঁ। এতিয়া আমি বাইকত যাম, জালুকবাৰী আছোঁ এতিয়া। জালুকবাৰীৰ পৰা আমি বাইকত যাম। চাই থাকক আপোনালোকে ৰফি ৰাহুল, ৰফি অফিচিয়েল আৰু ৰফি ব্লগ। তো আপোনালোকে চাব পাৰিব যে আমাৰ মই আহি পালোঁ গৈ। আমাৰ যিটো ক্লাষ্টাৰ হয়, ক্লাষ্টাৰত আহি পালোঁ। চাওক ভিতৰত কি আছে চাওক। এইটো আমাৰ এটা মেচিন। এইটো মেচিনত আমাৰ এতিয়া কাম হ'ব। এইটোত ফিট কৰিব। এইটো এই এটা মেচিন, এইটো বেম্ব বনাব। এই এটা মেচিন, এইটো চিৰি 6 কাটা আছে। বনোৱা বস্তু ধুনীয়া লাগিছে দেই। কালি ইনিগ্ৰেশ্যন হ'ব ন? এইবিলাক কোনে বনাইছে? বটলবিলাকতো আমাৰ গুৱাহাটীৰ। ইয়াত বনোৱা হয়, ইয়াত বনোৱা। ইমান ধুনীয়াকৈ সজাই ৰাখিছে দেই ডিছপ্লে এৰিয়া। ট্ৰেবিলাক আইতা বনাইছে না নাই? এইবিলাক ট্ৰে ধুনীয়া ট্ৰে বনাইছে দেখোন। এইটো এতিয়া আইতাৰ ফটো ক'ত? ইয়াতে এখন বেলেগ বেলেগ ফটো। এইবিলাক কামৰ সময়ত যিবিলাক ফটো মাৰা হৈছিল এইবিলাক মই দেখোন নাইয়ে ইয়াতে। আছো আছো আছো
আছো আছো ডিসপ্লে দেখুন ময়ে নাই সবেই আছে মই আছো এটা দুটাত আছো মোক মানে আছো এইটোত আছো এইটোত মই আছো কাম হ'ল এইটোৰ কাৰণে আমি ইমান দূৰৰ পৰা কষ্ট কৰি ৰাতিপুৱা 5টাত थोड़ा पतला कर लीजिए ना हाँ इस साइज का हो ষ্টেট মিছন ডাইৰেক্টৰ গোটেই অসমৰ দায়িত্বত আছে আপুনি ভাবিছে আৰু কি কালি এইবিলাক লগাম মানে ৰাস্তাত লগাম আজি যিমানখিনি ক্লাষ্টাৰত কাম আছিল গোটেইখিনি কাম শেষ কৰিলোঁ এটা মেচিন অলপ বেয়া ওলাইছে তো সেইটো কালি ঠিক কৰিম এতিয়া মই গৈ আছোঁ মোৰ গুৱাহাটী ৰুমত চাই থাকক ৰফি ব্লগ আহি মই পালোঁ মোৰ গুৱাহাটীত যিখন ৰুমত মই থাকোঁ আকৌ ৰাতিৰ কাৰণে মই বিৰিয়ানী অৰ্ডাৰ দিছোঁ মই মানে 100 টকাৰ ভিতৰত এইখিনি বিৰিয়ানী পাইছোঁ বিৰিয়ানী খোৱাৰ পিছত মোৰ যিখিনি এডিটিং কাম থাকিব এইখিনি কৰিম কাৰণ ৰাতিপুৱা তাত আকৌ যাব লাগিব কাৰণ কালি তাত চেণ্টাৰ ইনিগ্ৰেশ্যন হ'ব আৰু তাত কোনে কোনে আহিব আপোনালোকে যদি ৰফি ব্লগ সম্পূৰ্ণ চাই থাকে তো চাব পাৰিব কালিৰ কি কাম চাই থাকক ৰফি ব্লগ